আজি আমি চাউলগাৰা আঞ্চলিক খেলপথাৰত ইয়াতে যিখিনি আমাৰ ওচৰে পাজৰে থকা খেলুৱৈসকল আছে তেখেতসকলৰ মনৰ যিটো এটা উৎসাহ খেলৰ প্ৰতি থকা উৎসাহ বৃদ্ধিৰ কাৰণে আমি ইয়াতে আজি ফুটবল বিতৰণী কাৰ্যসূচী হাতত লৈছোঁ। অকল ইয়াতে বুলিয়ে নহয়, আমাৰ অঞ্চলৰ আশে পাশে থকা যিমানখিনি আমাৰ খেলুৱৈৰ প্ৰতি উৎসাহিত আমাৰ যুৱক যুৱতী আছে সকলোকে আমি এই কাৰ্যসূচী ফুটবল বিতৰণী কাৰ্যসূচী আমি চলাই গৈ আছোঁ আৰু আগন্তুকলৈকে চলাই থাকিম। অকল আমি ফুটবলেই নহয়, আমাৰ এই অঞ্চলত থকা যিসকল ধৰকচোন যিখিনি আৰু আমি দিব পাৰোঁ আমাৰ ফালৰ পৰা, যিখিনি আমি কৰিব পাৰোঁ সেই হিচাপত আমি কৰি গৈ আছোঁ আৰু আগন্তুকলৈকে গৈ থাকিম। আৰু তোমাৰ অকল ফুটবলেই নহয়, আমাৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাসমূহ আমি চৰকাৰলৈকে যিখিনি পাৰোঁ লৈ যাম আৰু যিখিনি আমি পাৰোঁ সেইখিনি আমি ইয়াতে সল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম। এই ক্ষেত্ৰত আমি জনপ্ৰতিনিধিৰ লগতো আমি কথা বতৰা পাতিম। অলৰেডি কিছু কিছু জেগাত অলৰেডি ৰাস্তা হৈ আহি আছে, সেনেকুৱাকৈ বহুতখিনিয়ে ৰাস্তা হ'ল আৰু কিছুমান ৰাস্তা নতুনকৈ হাতত লৈছে, সেইবিলাকো কাম চাগে সম্পূৰ্ণভাৱে আৰম্ভ হ'ব। আগন্তুক দুৰ্গা পূজাৰ পিছতে এইবিলাক ৰাস্তা আৰম্ভ হ'ব আৰু যিবিলাক ধৰকচোন হোৱা নাই সেইবিলাক আমি আমাৰ জনপ্ৰতিনিধিক আহ্বান জনাম ইয়াৰ মাধ্যমেৰে, সেইখিনি যাতে ৰাইজৰ যিখিনি আমাৰ কৰিবলগীয়া কাম আছে সেইখিনি যাতে তেখেতলোকে গুৰুত্ব দিয়ে আৰু ভালকৈ যাতে কৰে আৰু আমাৰ এই অঞ্চলৰ কাৰণে। আমি ইয়াত থ্ৰুদি অঞ্চলবাসী ৰাইজক এটাই মেছেজ দিব বিচাৰিম, ধৰকচোন আমি প্ৰত্যেকে যিখিনি পাৰোঁ প্ৰত্যেকে নিজৰ কাৰণে নিজে কৰাটো উচিত। কোনো জনপ্ৰতিনিধিক আশা কৰি থকাটো মোৰ হিচাপে উচিত নহয়। যিখিনি পাৰোঁ আমি সকলোৱে অলপ অলপকৈ হ'লেও নিজৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি নিজে আমি কৰি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ জনপ্ৰতিনিধিক আশা কৰি থাকিলে আমিতো অত বছৰে জনপ্ৰতিনিধিকে আশা কৰি আছোঁ, কি হৈছে কি হোৱা নাই আমিতো দেখা পাই আছোঁ। গতিকে আমি যিখিনি পাৰোঁ আমাৰ সক্ষম সেইখিনি আমি আগবাঢ়ি আহিছোঁ আৰু ৰাইজৰ আগত যি পাৰোঁ সেই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ।